এতিয়া পবিত্ৰ ৰমজান মাহ চলি আছে। ৰমজান মাহ হৈছে আনন্দৰ মাহ। সন্ধিয়া হ'লেই সকলো ৰোজাদাৰে বিধে বিধে খাদ্য খাই ইফতাৰ কৰে। পিছে ৰমজান মাহ সকলোৰে বাবে সুখকৰ হয়নে? চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। এই ঠাইটো হৈছে গুৱাহাটীৰ গান্ধী বস্তিৰ এৰিয়া আৰু এই বস্তিৰ একাংশ লোকে ইফতাৰৰ সময়ত কচু খায়, কিয়নো এই বস্তিৰ প্ৰায় সংখ্যক লোক হৈছে দুখীয়া আৰু দুখীয়া কাৰণেই এই বস্তিৰ লোক কিছুমানে ইফতাৰৰ সময়ত কচু খাই ৰোজা পালন কৰে। যেতিয়া এই দুখ খবৰটো চাৰিওপিনে বিয়পি পৰিলে তেতিয়া দুই ইছলাম ধৰ্মী যুৱক আমিনুৰ ৰহমান আৰু পাৰভেজ মাৰুফে উদ্যোগ লৈ অসম ৰাজ্যিক জমিয়ত উলেমা হিন্দৰ সহযোগত 25 ঘৰ মানুহৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। আৰু এই কাৰ্যসূচী আমিনুৰ ৰহমান আৰু পাৰভেজ মাৰুফৰ লগতে উপস্থিত থাকে গুৱাহাটী মহানগৰৰ জমিয়তৰ সভাপতি মৌলানা ফখৰ উদ্দিন কাছিমি সাহেব আৰু অধিবক্তা কুতুব জাভেদ আহমেদে। এতিয়া প্ৰশ্ন হয়, দুখীয়া লোক হৈছে বুলিয়েই এই সকল লোক কচু সিজাই খাই ইফতাৰ পালন কৰা কথাটো আজিৰ যুগত সম্ভৱপৰ নে সঁচাই আজিৰ যুগত মানৱতা নাইকিয়া হৈছে? আমি আজি ৰেলৱে কলনীত উপস্থিত হৈছোহি আৰু নিউজৰ দ্বাৰা আমি গম পালোঁ যে ইয়াতে দুখীয়া মানুহবোৰ আছে, কচুৰে তেওঁলোকে ইফতাৰ কৰিছে। এই খবৰখিনি আমাৰ ৰাজ্যিক জমিয়তৰ সভাপতি হজৰত মৌলানা মুস্তাক আনফাৰ চাহাবৰ কাণত পৰিছে। তেওঁ এই দুখ বেদনা দেখি তেওঁ কিছু ৰিলিফ পঠিয়াইছে জিলা কামৰূপ মেট্ৰৰ জৰিয়তে। আজি এইখিনি বস্তু ৰিলিফ হিচাপে তেওঁলোকক ইফতাৰী চাউল আদি ইত্যাদি কৰি তেওঁলোকক বিতৰণ কৰা হ'ব। ইয়াত কি আছে? ইয়াতে চাউল আছে আৰু খেজুৰ আছে, বিস্কুট আছে, মছলা পাতি আছে, আদি কৰি যিখিনি লাগতিয়াল বস্তু প্ৰায় আটাইখিনি আছে। এই চেগতে মই ধন্যবাদ জনাব বিচাৰিছোঁ অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি হজৰত মৌলানা মুস্তাক আনফাৰ চাহাব, লগতে বিশেষ যি ব্যক্তিগৰাকীৰ তৎপৰতাত আমি এইখিনি সহায় মানুহৰ কাৰণে আনিব পাৰিলোঁ তেওঁ হৈছে মৌলানা কলিমুদ্দিন চাহাব। লগতে বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ কামৰূপ মহানগৰ সমিতিৰ যিগৰাকী সভাপতি তেওঁ হ'ল মৌলানা ফখৰুদ্দিন কাছিমি চাহাব। লগতে আছে আমাৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা হামিম চাহাব। তো এই মানুহখিনিক আমি এইখিনি দিব পাৰিছোঁ, তাৰ কাৰণে আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।